আজি ক'বলৈ লৈছোঁ উজনি অসমৰ ডিব্ৰুগড়স্থিত আটাইতকৈ ব্যয়বহুল আৰু আধুনিক সা সুবিধাৰে ১ নং হস্পিটেল বুলি কোৱা আদিত্য নাৰ্ছিং হোমৰ কাহিনী। য'ত চিকিৎসা কৰোৱাৰ আগতে ৰোগীৰ পৰিয়ালে ১০ বাৰ ভাবিব লাগে, কিয়নো আদিত্য নাৰ্ছিং হোমত ৰোগীৰ ৰোগ ভাল হয় নে নহয় বেলেগ কথা, কিন্তু বিলৰ গ্ৰাফডাল দ্ৰুতগতিত ঊৰ্ধ্বমুখী হয়, য'ত চিকিৎসা কৰাই ৰোগীৰ পৰিয়াল দেউলীয়া হয়। কিন্তু সৰ্বসাধাৰণ মানুহৰ মনত প্ৰশ্নৰ উদয় হয়, ইমান পইচা খৰচ কৰাৰ পাছতো আদিত্য হস্পিটেলৰ পৰা ৰোগী সুস্থ হৈ আহেনে? ৰোগীৰ ৰোগ নিৰাময় হয়নে? কিয়নো বাৰে বাৰে দেখা যায় চিকিৎসাৰ গাফিলতিৰ বাবে আদিত্য হস্পিটেলত ৰোগীৰ মৃত্যু হোৱাৰ বাতৰি। কিন্তু আপোনালোকে এটা কথা শুনি আচৰিত হ'ব যে আদিত্য হস্পিটেলত ৰোগীৰ ৰোগ ভাল হোৱাতকৈ ৰোগীৰ মৃত্যুৰ হাৰ বেছি। এক RTI তথ্যত পোহৰলৈ আহিছে এই তথ্য। যোৱা ৩ বছৰত চিকিৎসালয়খনত মৃত্যু হৈছে ১৪১০ গৰাকী ৰোগীৰ। এই তথ্য পোৱাৰ পিছত এতিয়া সকলোৰে মনত প্ৰশ্ন উঠিছে, প্ৰকৃততে আদিত্য হস্পিটেলত ৰোগীৰ চিকিৎসা কৰাবৰ বাবে যোগ্য হৈ আছেনে? আদিত্য হস্পিটেলত ৰোগীৰ চিকিৎসা কৰোৱা উচিত নে? নে কেৱল ৰোগীৰ পৰা জোৰ জুলুম কৰি পইচা লোৱাই আদিত্য হস্পিটেলৰ কাম? এই ক্ষেত্ৰত চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ পৰা আদিত্য হস্পিটেলত এক সৰজমিন তদন্তৰ প্ৰয়োজন আহি পৰিছে। চাবলৈ নিদিয়ে। কালি গধূলি গিলাচ আৰু চামুচ খুজিছে খুৱাব কাৰণে এনে বুঢ়ী এনে মিছা কথা কৈ দিলে। কালি আমি কালি হেলকা দেখি মই দেউতা কয় তাই মই ইয়াত যেতিয়া নেকি ইয়ালৈ আনিলো ৰাতি 12টা ওচৰা-ওচৰি, ইমান অভিজ্ঞতা টাইমটো নাই চোৱা। পৰহি দিনাখন আনোতে ইয়াত সম্পূৰ্ণ তাই সুস্থ। তাই খালি ছাৰহঁতে কৈছে দণ্ডিছটো অভাৰ হ'ল, আপুনি চিন্তা কৰিব নালাগে, আজি ৰাতিটো ICUত থ'ব লাগিব। কালিলৈ আমাৰ BN মহন্ত ছাৰ মেডিচিন বিভাগৰ ভাল ডক্টৰ, তেখেত আহিব। খালি 2 দিনমান টাইম দিব আমাক, আপোনালোকে ভাল পাব তাই বুলি ক'লে। কিন্তু সেই BN মহন্ত ছাৰ আজিলৈকে এতিয়ালৈকে এক পাক নাহিলে পেচেণ্টক চাবলৈ। ছাৰ কালি 11টা বজাত আমি যেতিয়া সুধিছো ছাৰ আহিছে না, তেতিয়া কাউণ্টাৰলৈ আহি কোৱাৰ পিছত কোনোবাই এছিষ্টেণ্ট পঠিয়াইছো বুলি কৈছে চাবলৈ। যদি ছাৰ নায়েই, তেখেতে কিয় কেছটো লৈছিলে? ল'ব নালাগিছিলে। যদি নোৱাৰে ইয়াত, আমাক বেলেগলৈ লিখিলে। ডিব্ৰুগড়ত বহুত হস্পিটেল আছিলে, আমি ভাল ভাবি ইয়ালৈ আনিছিলো। ছোৱালী দেহাৰ বাছত আদিত্য কি হস্পিটেল ছাৰ, আদিত্য বুলিয়ে কৈছে। হয়,
এতিয়ালৈকে বৰ্তমান নাহিলে ছাৰ ৰাতিপুৱা ডক্টৰে কৈছিলে ৰাতিপুৱা আকৌ মোক বুলি মাতিছে থানাত এফআইআৰ দিয়া নাই ছাৰ এতিয়ালৈকে তাকে ভাবি ছাৰ আমি ব্যুরো রিপোর্ট দুলিয়াজান লাইভ।